নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ খবৰবোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে সমূহ শিক্ষাৰ্থীৰ বাবে আহিছে ভাল খবৰ। নিযুত মইনা আঁচনিৰ পৰা ছেমি কণ্ডাক্টৰলৈ কেবিনেটত 18টা বৃহৎ ঘোষণা কৰিছে। দ্বাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰীয়ে লাভ কৰিব স্কুটি। 2024 চনৰ বাবে 48,671 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰদান কৰিব স্কুটি। স্কুটি প্ৰদানৰ বাবে প্ৰয়োজনীয় পুঁজিত অনুমোদন কেবিনেটৰ। দ্বিতীয় খবৰটো হৈছে আহি গ'ল চৰকাৰৰ নতুন জাননী। ৰেচন কাৰ্ডৰ বাবে আজিয়েই কৰক আপুনি আবেদন। বছৰি 4 লাখতকৈ কম আয়ৰ উপাৰ্জনৰ প্ৰতিটো পৰিয়ালে পাব ৰেচন কাৰ্ড। আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আবেদনকাৰী হ'ব লাগিব এজন ভাৰতীয় নাগৰিক। ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰ ৰোল কৰ্মচাৰীয়েও লাভ কৰিব এই ৰেচন কাৰ্ডৰ সুবিধা। দৈনিক মজুৰি প্ৰাপক আৰু অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও লাভ কৰিব ৰেচন কাৰ্ড। শ্ৰমিক, ঠিকাভিত্তিক কৰ্মচাৰী সকলোৱে লাভ কৰিব ৰেচন কাৰ্ড। আৰু এইসকল লোকে ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? সম্পূৰ্ণ শুদ্ধভাৱে পূৰণ কৰা প্ৰ-পত্ৰ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, স্থানীয় ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলোৰে ফটোগ্ৰাফ, বেংক একাউণ্ট, সক্ৰিয় ফোন নম্বৰ থাকিব লাগিব আপোনাৰ। খৰধৰ কৰক, আপোনাৰ হাতত মাত্ৰ 13টা দিন বাকী আছে। 15 অক্টোবৰ আবেদনৰ শেষ সময়সীমা। 19 ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হৈছে নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া। আবেদন পত্ৰ লাভ কৰিবলৈ লগ ইন কৰক pds.assam.gov.in ত। আবেদন প্ৰ-পত্ৰ জমা দিব লাগিব গাঁও পঞ্চায়তৰ সংশ্লিষ্ট কাৰ্যালয়ত। হাতে হাতে স্মাৰ্ট মিটাৰ লৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। তামোল পাণ শৰাই আগবঢ়াই সন্মান সহকাৰে উভতাই দিলে স্মাৰ্ট মিটাৰসমূহ। শ শ মহিলাই হাতে হাতে স্মাৰ্ট মিটাৰ লৈ ঘেৰাও কৰিলে APDCLৰ কাৰ্যালয়। তিতাবৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ চৌহদত স্মাৰ্ট মিটাৰৰ দম। স্মাৰ্ট মিটাৰৰ জ্বলা-কলাত এই অভিনৱ প্ৰতিবাদ ৰাইজৰ।